Welcome to our YouTube channel Deka Sisters All YouTube channel tile apnalok hokolke swagotam janaisu aji aise narikoli mondir take bhabile apnalokor logot vlog eta share koru darrang totha asamor eta bikhat mondir narikoli mondir apnalok hoyto bahutei naam hunise moi mondir ahi pae baru video ti start korilu jitu arambhoni hetu yat ahiye korilu ahotei vlog eta share korim boli kichu disangkho tuli rakhisilu heikhini apnalok dekhuaisu bolak video ti arambho koru আজিৰ ভিডিওটি আৰম্ভণিখিনি যেহেতু মই মন্দিৰত যোৱাৰ পিছত তাত কৰিলো মন্দিৰত সেইবাবে মই এইখিনি আপোনালোকৰ লগত ব্লগ এটা শ্বেয়াৰ কৰিম বুলি ভাবি আগতেই যদি ৰাখিছিলো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো এতিয়া আমি গৈ আছো সীতাজাৰ বাৰাটা পাম আৰু ইয়াৰ চাপতলি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি গৈ আছো sipajhar তেল ডিপু যেটো ঘোৰাবান্ধাত অৱস্থিত নাৰিকলি মন্দিৰলৈ প্ৰায় 20 মিনিট সময় লাগিব দেউতাই গাড়ী চলাই আছে বৰষুণ দি আছিল কিনকিনিয়াকৈ বহুত জোৰতো নহয় কিনকিনিয়াকৈ দি আছিল এতিয়া এইখন হৈছে sipajhar বিজে গাঁও স্কুল য'ত মই পঢ়িছিলো ক্লাছ 5 ৰ পৰা ক্লাছ 10 লৈ এয়া হৈছে ঘোৰাবান্ধাৰ দৌল উৎসৱ হোৱা ফিল্ডখন আৰু এয়া হৈছে বজাৰ ঘোৰাবান্ধাৰ নেক্সট এখন sipajhar হায়াৰ ছেকেণ্ডাৰী অপোজিট সাইডত আছে sipajhar হস্পিটাল এতিয়া গৈ আছো আমি sipajhar ষ্টেচন পাম আৰু লেটস গো আমি পাইছো কলেজ চক এই চকটোৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে কাৰণ মই sipajhar কলেজৰ ছাত্ৰী আছিলো 3 বছৰ ইয়াত পঢ়িছিলো এয়া দেখুৱাইছো আপোনালোকক sipajhar কলেজ পিছফালৰ পৰা দেখুৱাইছো মোৰ দুইজনী ভন্টি পেহী আৰু মা পিছত মই আৰু দেউতা আগত এয়া আমি মন্দিৰৰ সন্মুখৰ দোকানৰ পৰা ফলমূল কিনিব লৈছো এয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ গৈ আছো মা পেহী ভন্টি দুজনী এনেকৈ গৈ আছো এয়া আমি আহি পাই গলো নাৰিকলি মন্দিৰ আপোনালোকক দেখুৱাইছো দৰং তথা অসমৰ এটা বিখ্যাত মন্দিৰ এয়া হৈছে মেইন মন্দিৰ মন্দিৰত প্ৰৱেশ কৰাৰ আগতে পৰিহাতখিনি ধুই আহোঁ আজি যিহেতু বহুত মানুহ হৈছে শাওনৰ শেষৰটো সোমবাৰ বুলি সেয়েহে ভিতৰত শৰাই দিব নিদিয়ে আমি বাহিৰত থকা মন্দিৰতে শৰাই দিবলৈ আহিছো সকলোৱে ইয়াতে দিছে আমি চাকি বন্তিখিনি দি আজৰি হৈ আহো তাৰপিছত আপোনালোকক লগ পাই আছো আজৰি হলো এতিয়া আপোনালোকক দেখুৱাইছো মন্দিৰৰ ভিতৰ আৰু বাহিৰৰ কিছু দৃশ্যাংশ today.
আমি গোটেইকেইটাই মিলি এখন ফটো উঠি দিলোঁ ভণ্টি উঠিব নাপালে তাই কেমেৰামেন আছে ঘৰলৈ যাবলৈ ওলাইছোঁ বাহিৰৰ পৰা এবাৰ আপোনালোকক গোটেই মন্দিৰটোৰ ভিউটো দেখাইছোঁ এতিয়া আমি গৈ আছোঁ ঘৰলৈ বুলি আমাৰ বাইদেউ ঘৰ ইয়াতেই সেইবাবে আমি বাটত যাওঁতেই সিহঁতক লগ কৰি যাম এবাৰ এয়া মোৰ কোলাত বিহু দেউতাই ল'ব বিচাৰিছে তাইক এবাৰ আহি আছোঁ আজিলৈ ভিডিঅ'টি ইমানে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটি দবাই দিব ধন্যবাদ